পঞ্জীয়ক ডক্টৰ মাধুৰ্যমন্ত বৰুৱা অমিতি বিশ্ববিদ্যালয়ৰ সাহায্যাৰ্থী হেণ্ডছ এণ্ড হাৰমনি ফাউণ্ডেশ্যনৰ উদ্যোগত এই লটাৰী প্ৰতিযোগিতা উপহাৰ কুপন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আমাৰ 28 নৱেম্বৰত ইয়াৰ প্ৰতিযোগিতাৰ খেলখন হ'ব। ক'ত হ'ব এই খেলখন? খেলখন আমাৰ এই স্থানতে হ'ব, কলিয়াপানী স্থানতে। এই খেলখনৰ বিষয়ে ৰাইজক কি অৱগত কৰিব বিচাৰিব? কাৰণ বৃহৎ সংখ্যক পুঁজিৰ প্ৰয়োজন হ'ব আৰু সেই পুঁজিৰ ধনৰাশিও আপোনালোকৰ কেইবাটাও পুৰস্কাৰ আছে আৰু তাৰ অৰ্থে ইয়াৰ পৰাই বিশ্ববিদ্যালয়ৰ সাহায্যাৰ্থে ইয়াৰ যোনখিনি ধনৰাশি হ'ব সেই ধনখিনিৰ পৰাই বিশ্ববিদ্যালয়ৰ সাহায্যাৰ্থে লগোৱা হ'ব। এই ক্ষেত্ৰত কি মন্তব্য আগবঢ়াব? আচলতে এইখন সদস্যৰ কুপনৰ প্ৰতিযোগিতা, গতিকে আমাৰ অনিতি বিশ্ববিদ্যালয়ৰ সম্পৃক্ত বিশেষকৈ ইয়াৰ পৃষ্ঠপোষক অনুষ্ঠান অনিতি সত্ৰৰ বিভিন্ন স্থানত থকা ভকত বৈষ্ণৱসকল ইয়াৰ লগত একাত্ম হৈ থকা আৰু হেণ্ডছ এণ্ড হাৰমনি ফাউণ্ডেশ্যনৰ যিসকল সদস্য সেইসকলৰ মাজতেই সামগ্ৰিকভাৱে এই উপহাৰ কুপন প্ৰতিযোগিতা। গতিকে সকলোৰে ইতিমধ্যেই সহযোগ কৰিছে আৰু বিভিন্ন ঠাইলৈ আমাৰ যিমানবোৰ গোটেই অসম জুৰি যি ধৰণৰ যিবিলাক স্থানত ইয়াৰ সদস্যসকল আছে সেইসকলে ইয়াৰ লগত একাত্ম হৈছে, গোটেই খেলখনৰ অংশীদাৰ হৈছে। ঠিক আছে। সত্ৰৰ পৃষ্ঠপোষকতাত গঠিত শ্ৰী শ্ৰী আউনীআটী বিশ্ববিদ্যালয় সাহায্যাৰ্থে আমি বিগত 2023 বৰ্ষতো এখন উপহাৰ কুপন খেলাবলৈ সক্ষম হৈছিলোঁ আৰু সেই উপহাৰ কুপনখনৰ পৰা প্ৰায় 2 কোটি টকা হেৰি কৰি আউনীআটী ইউনিভাৰ্চিটিৰ যিটো ন্যাস কমিটিক আমি জমা দিছিলোঁ। তাৰে আপোনাৰ বিভিন্ন সেই সামগ্ৰিক উন্নয়নত সেই পুঁজি খৰচ কৰা হৈছিলে আৰু এইবাৰো আমি সেই একেটা উদ্দেশ্য আগত ৰাখি আউনীআটী বিশ্ববিদ্যালয়ৰ সাহায্যাৰ্থে হাৰমনিয়া চেঞ্চ ফাউণ্ডেশ্যনৰ উদ্যোগত এই উপহাৰ কুপনখন খেলাবলৈ আগবাঢ়িছোঁ। নৱেম্বৰৰ 28 তাৰিখে উপহাৰ খেলখন নিৰ্দিষ্ট সময়ত অনুষ্ঠিত হ'ব। হয়, খেলখনৰ পুৰস্কাৰ হিচাপে কি থাকিব? পুৰস্কাৰ আমাৰ 26টা মুঠ পুৰস্কাৰ, কুপন পুৰস্কাৰ আৰু বুক পুৰস্কাৰ, দুটা বিভাগত পুৰস্কাৰ আছে, মুঠত 26টা পুৰস্কাৰ। হয়, কি থাকিব পুৰস্কাৰ? প্ৰথম পুৰস্কাৰ ফৰ্চুনাৰ, থাৰ এনেকৈ কৰি আৰ্টিগা, ভেনু আৰু এল্ট্ৰছ এনেকৈ কৰি আমাৰ প্ৰায় মুঠ 26টা পুৰস্কাৰ। হয়, ইয়াৰ যোনখিনি পইচা ধনৰাশি হ'ব সেই ধনৰাশি আপোনালোকৰ বিশ্ববিদ্যালয়ৰ সাহায্যাৰ্থে পুঁজি খৰচ কৰা হ'ব।